रामनगर आफादनि वार्ड कमिशनार महरै गायसनजानानै इसोरनि मुङै समाजसेवा लागिनो भारत संबिजिरनि फारसे अदेबानि आंनो प्रथमते मैं আজি आमार फकिरागाराम मिउनिसिपाल बोर्डर যিবিলাক সদস্য আছে তেখেতসকলৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হল। এই অনুষ্ঠানটোৰ জৰিয়তে মই প্ৰথমতেই বিপিএফ দলৰ মুৰব্বী তথা বিটিসি প্ৰধান শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে মোক এই গুৰু দায়িত্ব দিয়াৰ কাৰণে। তাৰপিছত মই ইতিমধ্যে কথাখিনি ক'লোৱে যে ফকিৰাগাৰাম এখন গাঁৱলীয়া অঞ্চল, এইখন টাউনলৈ ডিক্লেয়াৰ কৰা হৈছে, গতিকে ইয়াত যথেষ্টখিনি কাম কৰিবলগীয়া আছে। মই ফকিৰাগাৰামবাসীৰ ৰাইজক আহ্বান জনাম, অনুৰোধ জনাম তেখেতসকলে মোক সহায় সহযোগিতা আগবঢ়াওক। মই ফকিৰাগাৰাম টাউনখন উন্নতি কৰাৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিম। তেখেতসকলে ইতিমধ্যে ফকিৰাগাৰাম টাউনৰ ভিতৰত থকা যিকেইটা ৱাৰ্ড আছে এই ৱাৰ্ডখিনিৰ কথা তেখেতসকলক অৱগত কৰা হৈছে আৰু ফকিৰাগাৰাম টাউনখন উন্নতিকৰণৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা বা যিখিনি পুঁজিৰ প্ৰয়োজন তেখেতসকলে দিম বুলি আমাক আশ্বাস দিছে। হয়, আজি আমাৰ এইখন ফকিৰাগাৰাম মিউনিচিপালিটি বৰ্ডৰ ওভাৰটেকিং চেৰিমনি আছিলে আৰু এইখন ওভাৰটেকিং চেৰিমনিত আমাৰ বিভাগীয় EM শ্ৰী মুনমুন বাইদেউ উপস্থিত আছিলে, লগতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ EM প্ৰকাশ বসুমতাৰী, লগতে বিভিন্ন আমাৰ দলীয় কাৰ্যকৰ্তাসকল আৰু লগতে বিভাগীয় বিষয়ববীয়াসকল উপস্থিত আছিলে। হয়, এইবাৰ আমি পৰিকল্পনাটো বহুত আছে, কিন্তু এই চেগতে ক'ব লাগিব এইটো আমাৰ সুযোগ, যিহেতু আমাৰ নিজা গভৰ্ণমেণ্ট, আমি BPF দলৰে হয় আৰু আমাৰ নিজা EM আছে, লগতে আমাৰ এইখন সমষ্টিৰে আমাৰ MCLA আছে, আমি বিভাগীয় EM, লগতে আমাৰ MCLA, লগতে আমাৰ ওচৰৰে EM আছে ছ'চিয়েল ৱেলফেয়াৰৰ, আৰু ইহঁতে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আমাক ইহঁতৰ পুঁজিৰ পৰা যথেষ্ট সহায় বা পুঁজি আগবঢ়াব বা আবণ্টন দিব, আৰু আমি আশাবাদী আমি ফকিৰাগাৰাম টাউনখনক বহুত উন্নত কৰিব পাৰিম বুলি।